গাইজ মই আজি আমাৰ বাৰীত আছোঁ আপোনালোকক আজি কিবা এটা নতুন বস্তু মানে ইউনিক বস্তু এটা শিকাৰ কাৰণে মই বাৰীত আছোঁ মোৰ হাতত আছে এখন বৰ্দা আছে মই আজি আপোনালোকক শিকাম এটা নতুন বস্তু মোৰ কাৰণে নতুন আপোনালোকৰ কাৰণে পুৰানো হ'ব পাৰে এইটো মই আগতে কৈ দিলোঁ বাঁহ এটা বাঁহ কাটিব লগা হ'লে কেনেকৈ বাঁহ এটা কাটিব লাগে মানে বাঁহটো কাটিব লগা হ'লে মানে কিমানখিনি মানে সেই হ'ব লাগে সাৱধান হ'ব লাগে যাৰ ফলত আপোনাৰ কোনো ক্ষতি নহয় মই আপোনালোকক দেখাই আছোঁ মানে কথাটো হ'ল পূবফালৰ হালি থকা বাঁহটো সদায় পূবফালৰ পৰা কাটিব তলৰ পৰা কিন্তু দক্ষিণ ফালৰ পৰা কেতিয়াও নাকাটিব একদম সাৱধান পেটেদি সোমাই যাব পাৰে এটা হালেনা বাঁহ অৰ্থাৎ এটা হালি থকা বাঁহ কাটিব লগা হ'লে কিমানখিনি সাৱধান হ'ব লাগে আৰু কিমানখিনি মানে হুঁচিয়াৰ হ'ব লাগে বাঁহ কটা মানুহজনে আজি মই আপোনালোকক সেইটো বস্তু দেখাই আছোঁ অলৰেডি হালি থকা বাঁহটো হালি থকাৰ ফালৰ পৰা কাটিব লাগে না পিছফালৰ পৰা কাটিব লাগে মই আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকক এইটো হালেনা বাঁহ এই বাঁহটো কোনফালৰ পৰা কাটিব লাগে আপোনালোকে চাই থাকক এইফালে অলপ এইফালে ভালকৈ দেখাই দিম অৰ্থাৎ এইটো হালেনা বাঁহ এই বাঁহটো বৰ্তমান দক্ষিণ ফালে হালি আছে এইটো বা কোনফালৰ পৰা কাটিব লাগে মই দেখাই দিছোঁ আপোনালোকক দিব লাগে সদায় বাঁহটো মানে আপোনালোকে যোনফালে হালি গৈছে সেইফালৰ পৰা কাটিব এই বাঁহ কটাৰ ভুলতে আমাৰ গাঁৱৰে এজন মানুহৰ মানে ঠেঙৰ হাড়দি ভাঙি গৈছে সেইকাৰণে আপোনালোককো মই অলপ হুঁচিয়াৰ হোৱাৰ কাৰণে ভিডিঅ'টো বনালোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব হালি গৈছে সেইফালৰ পৰা কাটিলে আপোনাৰ কোনো অসুবিধা নহয় কিন্তু আপুনি অলপ হুঁচিয়াৰ হৈ থাকিব লাগিব এতিয়া মোটামুটি বাঁহটো কাটা শেষে অলপমান বাকী আছে মই বাঁহটো পিছফালৰ পৰা কাটি আছোঁ যোনফালে মানে বাঁহটো হালি গৈছে তাৰপিছত এইফালে অলপমান লাহেকৈ কাটি দিলোঁ অলপমান বাঁহটো মোটামুটি কটা শেষে অলপমান আছে বাঁহৰ মূৰা এইটো উঘলি গৈছে মই আপোনালোকক দেখাইছোঁ যিহেতু বাঁহটো অলপ মানে বেছি হেৰি নহয় আৰু বেছি মানে জোপজোপা নহয় কিন্তু মূৰাটো অলপ উঘলি গৈছে এতিয়া মোটামুটি আমাৰ বাঁহটো কটা শেষে আপোনালোককো অলপমান মই দেখাই দিলোঁ বাঁহ কেনেকৈ কাটিব লাগে কাৰণ বাঁহটো কটাৰ পৰা আপোনালোকৰ যিটো কোনো অসুবিধা নহয় কোনো ক্ষতি নহয় আৰু আজি ভিডিঅ'টো ইমানখিনিতে মই শেষ কৰিলোঁ